অষ্টম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ইংৰাজী বিষয়ৰ এটা নতুন পাঠ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পাঠটোৰ নাম হৈছে ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। এইটো আমাৰ প্ৰথমটো খণ্ড, গতিকে এই পাঠটোৰ অসমীয়া বিশ্লেষণ আগবঢ়োৱাৰ আগতেই তোমালোকক আজিৰ খণ্ডটোৰ শব্দ অৰ্থসমূহ দিয়া হৈছে। তোমালোকে সেই শব্দ অৰ্থসমূহ বহীত লিখি ৰাখিবা আৰু আজিৰ আলোচনাটো অত্যন্ত মনোযোগেৰে শুনিবা। ইয়াত লাৰ্ণছ মানে হৈছে শিকা, এবাউট মানে বিষয়ে, বিল্ডছ মানে তৈয়াৰ কৰা, ডিছকাছ মানে আলোচনা কৰা, গভৰ্ণমেণ্ট মানে চৰকাৰ, স্পেণ্ট মানে খৰচ কৰা, পাব্লিক মানে জনসাধাৰণ, ৱেলফেয়াৰ তাৰমানে কল্যাণ, হেল্প মানে সহায়, আনৱেল মানে ভাল নহয়, ৱেল মানে ভাল, গতিকে তাৰ বিপৰীতটো হৈছে আনৱেল, হোমলেছ, হোম মানে ঘৰ, হোমলেছ মানে হৈছে ঘৰহীন। এইবাৰ ষ্টুডেণ্ট তাৰমানে ছাত্ৰ ছাত্ৰী, টেক্স মানে লোৱা, বাইচাইকেল মানে চাইকেল, লাভছ মানে ভাল পোৱা, ৰাইড মানে চলোৱা, গেটছ মানে পোৱা বা লাভ কৰা, ন' তাৰমানে জনা, এভৰিডে তাৰমানে প্ৰতিদিনে, বিটছ মানে মণি মুকুতা, ইউজুৱেলি তাৰমানে সাধাৰণতে, ৱেৰ মানে হৈছে পিন্ধা। লং এগো তাৰমানে বহু আগতেই, ছিষ্টেম মানে পদ্ধতি, গভাৰ্নেন্স মানে চৰকাৰী ব্যৱস্থা, এল্ডাৰলি তাৰমানে বয়সীয়াল, কল্ড মানে মাতিছিল, দিয়া সিহঁতৰ বা সিহঁত, ৰুল মানে শাসন, কোৱাৰেল মানে কাজিয়া, এমং মানে মাজত, ব্লেজাৰ্ছ মানে গাঁওবাসী, ৰেছপেক্টেড মানে সন্মানীয়, য়েট মানে এতিয়াও, নাউএডেইজ মানে আজিকালি, এনি ওৱান যিকোনো, কণ্টেষ্ট মানে প্ৰতিদ্বন্দ্বিতা, বডি মানে শৰীৰ, ৰেছপন্সিবল মানে দায়িত্বশীল, ডেভেলপমেণ্ট মানে বিকাশ, ভেৰি মানে বৰ বা অতি, ইম্পৰ্টেণ্ট মানে গুৰুত্বপূৰ্ণ, ইনষ্টিটিউশ্যন মানে অনুষ্ঠান, ছ'চিয়েল মানে সামাজিক, চেঞ্জ মানে সলনি, কনষ্টিটিউশ্যন মানে সংবিধান, গ্ৰাণ্টছ মানে অনুদান, ৰেইজ মানে উঠা, টেক্সেছ মানে কৰ কাটল, প্লান মানে পৰিকল্পনা, স্কিমছ মানে আঁচনি, লোকেল ডেভেলপমেণ্ট তাৰমানে হৈছে স্থানীয় বিকাশ। কাইণ্ড অফ ৱৰ্ক কামৰ প্ৰকাৰ, ৰিপেয়াৰ তাৰমানে মেৰামতি, ৰুৰেল মানে গ্ৰাম্য, ব্ৰিজেছ মানে দলং, পুৰ মানে দুৰ্ভগীয়া, চ' অন মানে এনেদৰেই বা এনেধৰণেই, পঞ্চটো আমি পঞ্চ বুলিয়ে কৈছোঁ মানে মুখ্য, নেকলেছ মানে হৈছে নেকলেছ, আমি যাক নেকলেছ বুলিয়েই কওঁ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহাচোন আমি পাঠটো আলোচনা কৰোঁ। পাঠটোৰ নাম হৈছে ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। ডক্সৰীয়ে শিকিছে এবাউট দ্য পঞ্চায়ত মানে পঞ্চায়তখনৰ বিষয়ে। ডু ইউ ন', তুমি জানানে, হু বিল্ডছ আৱাৰ ৰোডছ, ব্ৰিজেছ এণ্ড অফিচ বিল্ডিংছ, কোনে আমাৰ ৰাস্তা, দলং আৰু অফিচৰ এই ঘৰসমূহ নিৰ্মাণ কৰিছে? ফ্ৰম হুৱেৰ ডাজ দ্য মানি টু বিল্ড অল দিছ কাম, এই সকলোবিলাক নিৰ্মাণৰ বাবে ক'ৰ পৰা টকা পইচা আহে? ইন গ্ৰুপছ দলত, ডিছকাছ
আলোচনা কৰা হাউ গভৰ্ণমেণ্ট কেনেকৈ চৰকাৰে মানি স্পেণ্ড টকা পইচাসমূহ খৰচ কৰে ফৰ পাব্লিক ৱেলফেয়াৰ জনসাধাৰণৰ কল্যাণৰ বাবে। হোৱাট উইল ইউ ডু তুমি কি কৰিব পাৰা টু হেল্প সহায় কৰিবৰ বাবে পিপল মানুহক হু আৰ যিসকল ওল্ড বৃদ্ধ আনৱেল বা ভাল নহয় যিসকলৰ অৱস্থা অৰ নহ'লে হোমলেছ ঘৰহীন বা গৃহহীন। ইন দিছ লেচন এই পাঠটোত ইউ উইল ৰিড তোমালোকে পঢ়িবলৈ পাবা এবাউট হাউ পঞ্চায়ত স্পেণ্ড মানি ফৰ দ্য পিপল কেনেকৈ পঞ্চায়তে মানুহৰ বাবে টকা পইচা খৰচ কৰে। Daksari is a student of class 8 of Disangmukh Janajati High School. Daksari Disangmukh Janajati High Schoolor অষ্টম মানৰ এজনী ছাত্ৰী। Her babu আমাৰ ব্ৰেকেটত আছে ফাদাৰ কংকে মিলি takes her to school on his bicycle. তাইৰ দেউতাক কংকে মিলিয়ে তাইক স্কুললৈ তেখেতৰ চাইকেলত লৈ যায়। She loves the bicycle ride for she gets to know new things every day. She loves তাই ভাল পায় the bicycle ride মানে চাইকেলৰ ভ্ৰমণটো for কি কাৰণে she gets to know তাই জানিব পাৰে নিউ থিংছ নতুন নতুন কথা এভৰিডে প্ৰত্যেক দিনেই। Daksari means a necklace of beads. The missings usually were in festival time. Daksari means Daksari মানে a necklace অৰ্থাৎ এডাল নেকলেছ অফ বিটছ মুকুতাৰ দ্বাৰা তৈয়াৰী এডাল নেকলেছ। দ্য মিচিংসকলে ইউজুৱেলি ৱেৰ সাধাৰণতে পিন্ধে কেতিয়া ইন ফেষ্টিভেল টাইম উৎসৱৰ সময়ত। Daksari isn't that your পঞ্চায়ত অফিচ বাবু এইটো তোমাৰ পঞ্চায়তৰ অফিচটো নহয়নে বাবু দেউতা। Yes my child হয় মোৰ বাছা। It has got a new signboard ই এখন নতুন সাইনবোৰ্ড পালে। Daksari but what is a পঞ্চায়ত বাবু কিন্তু পঞ্চায়ত কিনো দেউতা। কংকে মিলিয়ে কৈছে লং এগো বহু আগতেই Daksari পঞ্চায়ত মিন্ট পঞ্চায়তে বুজাইছিল এ চিষ্টেম অফ গভাৰ্নেন্স চৰকাৰী এক ব্যৱস্থা বাই 5 এল্ডাৰলি মেন পাঁচজন বয়সীয়াল মানুহৰ দ্বাৰা গঠিত কল্ড কোৱা হৈছিল পঞ্চ গ্ৰামীণ প্ৰমুখ পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিল। Their word was the rule তেওঁলোকৰ শব্দই শাসন আছিল। There was no quarrel among the villagers গাঁওবাসীৰ মাজত কোনো কাজিয়া নাছিল because they respected their গ্ৰাম প্ৰমুখs কাৰণ তেওঁলোকে গাঁৱৰ প্ৰমুখ বা মুৰব্বীক ৰেসপেক্টেড মানে সন্মান জনাইছিল। Daksari you are not old and yet you are in the পঞ্চায়ত তুমি ইমান বয়সস্থও নহয় আৰু এতিয়াও you are in the পঞ্চায়ত তুমি পঞ্চায়তত আছা কংকে মিলিয়ে কৈছে
You see, তুমি চোৱা, nowadays, আজিকালি, anyone, যিকোনো, who is above 21, যিসকল 21 বছৰৰ ওপৰৰ, can contest, প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰে পঞ্চায়ত ইলেকশ্যনছ, পঞ্চায়তৰ নিৰ্বাচনত। এ পঞ্চায়ত ইজ দ্য বডি, এখন পঞ্চায়ত হৈছে এটা বডি, পঞ্চায়ত হৈছে এক গাঁথনি, ডেট ইজ ৰেছপনচিবল, তেওঁলোক হৈছে উত্তৰদায়ী ফৰ দ্য ডেভেলপমেণ্ট অফ ভিলেজেছ, গাঁওবিলাকৰ বিকাশৰ বাবে। দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন, পঞ্চায়ত হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ অনুষ্ঠান ফৰ ছ'চিয়েল চেঞ্জ, সামাজিক পৰিৱৰ্তনৰ বাবে। তুমি জানা, দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, ভাৰতৰ সংবিধানে গ্ৰাণ্টছ পাৱাৰ, ক্ষমতা প্ৰদান কৰে টু দ্য পঞ্চায়ত, পঞ্চায়তক, টু ৰেইজ টেক্সেছ, কৰকাতল উঠাবৰ বাবে, প্লান ডেভেলপমেণ্ট স্কিমছ, বিকাশৰ আঁচনিসমূহৰ পৰিকল্পনাৰ বাবে, এণ্ড ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট, আৰু স্থানীয় বিকাশৰ বাবে কাম কৰে। গতিকে এইসমূহ হৈছে পঞ্চায়তৰ কাম। ছাত্ৰ ছাত্ৰীসকল, আমি আজিৰ এই ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী আলোচনাত আমি পাঠটোৰ থাকি যোৱা অংশ আলোচনা কৰিম। তোমালোকে সকলোৱেই ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ।